নমস্কাৰ বন্ধুসকল, আজিৰ সাধুটোৰ নাম বীৰবলৰ খিচিৰি। প্ৰাচীন কালত মোগলে ৰাজত্ব কৰি থকাৰ সময়ত এজন প্ৰতাপী ৰজা আছিল। তেখেতৰ নাম আকবৰ আৰু তেখেতৰ মন্ত্ৰী বীৰবল। বীৰবল বৰ চতুৰ আছিল, সেইবাবে ৰজাই বীৰবলক ভাল পাইছিল। ঠাণ্ডাৰ দিনত ৰজা আকবৰ বীৰবলৰ লগত বাগিচাত ফুৰিবলৈ গৈছিল আৰু পুখুৰী এটাৰ পাৰত থিয় হৈ আকবৰে বীৰবলক কৈছিল, বীৰবল, দিনে দিনে ঠাণ্ডাৰ প্ৰকোপ বহুত বাঢ়ি গৈছে আৰু এনেকুৱা এজন মানুহ হ'বনে যিয়ে এই ঠাণ্ডাত ৰাতি পুখুৰীটোত পাৰ কৰিব পাৰে? ৰজাৰ কথা শুনি বীৰবলে কয়, মহাৰাজ, নিশ্চয় পাৰিব। দেশত এতিয়াও বহুত দুখীয়া মানুহ আছে যিয়ে পইচাৰ কাৰণে যি টি কাম কৰি দিব পাৰে। মই আপোনাৰ কাৰণে এনে এজন মানুহ বিচাৰি উলিয়াই দিম যিয়ে গোটেই ৰাতি পুখুৰীটোত পাৰ কৰে। সেইদিনাই বীৰবলে দেশত এনেকুৱা এজন মানুহ বিচাৰি যায় যিজনে গোটেই ৰাতি সেই পুখুৰীটোত ঠাণ্ডাত পাৰ কৰিব পাৰে। আৰু বীৰবলে তেনেকুৱা এজন মানুহক চিনি পায় যিয়ে এনেদৰে কঠিন কঠিন কামবিলাক কৰি ভাল পায়। মানুহজনৰ নাম হৰিকান্ত আছিল। বীৰবলে মানুহজনক লগ কৰি কয় যে, বাবা হৰিকান্ত, মহাৰাজে এনেকুৱা এজন মানুহ বিচাৰি আছে যিজন মানুহে গোটেই ৰাতি পানীত সময় পাৰ কৰিব পাৰে আৰু মই সেই কামৰ বাবে তোমাক উচিত বুলি ভাবোঁ। সেই কামৰ বিনিময়ত মহাৰাজে তোমাক উপহাৰ দিব। বীৰবলৰ কথা শুনি মানুহজনে কয়, নিশ্চয় মন্ত্ৰী মহোদয়, মই এনেধৰণৰ কাম কৰি বৰ ভাল পাওঁ আৰু মই অহাকালি ৰাতিপুৱাই মহাৰাজৰ ওচৰত যাম আৰু ৰাতিয়েই কামটো কৰি দিম। সেই কথামতেই হৰিকান্ত পাছদিনা ৰাতিপুৱা ৰাজপ্ৰসাদলৈ বুলি আগবাঢ়ে। মহাৰাজৰ ওচৰত গৈ পাই হৰিকান্তই কয়, প্ৰণাম মহাৰাজ, যোৱাকালি মন্ত্ৰী মহোদয়ে মোক কথাখিনি কৈছে আৰু সেই কথা মতে আজি মই আপোনাৰ ওচৰত আহিছোঁ আৰু মই আজি ৰাতি গোটেই ৰাতি পুখুৰীৰ ভিতৰত পাৰ কৰিম, যিমানেই ঠাণ্ডা নহওক কিয় লাগে। হৰিকান্তৰ কথা শুনি মহাৰাজে কয়, তুমি ইমান ঠাণ্ডাত গোটেই ৰাতিটো পুখুৰীৰ ভিতৰত কেনেদৰে পাৰ কৰিবা? এইটো অসম্ভৱ কথা। ময়ো চাওঁ তুমি কিদৰে গোটেই ৰাতিটো পুখুৰীৰ ভিতৰত পাৰ কৰা। মোৰ দুজন সৈনিকে তোমাক চাই থাকিব আৰু যদিহে তুমি কামত উপকৃত হোৱা তেন্তে মই তোমাক 100 সোণৰ মুদ্ৰা দিম। যোৱা, তুমি এতিয়া মোৰ ৰাজপ্ৰসাদতে অতিথি হিচাপে থাকা। ঠিক সেইদৰেই হৰিকান্ত আবেলি সময়ত ৰাজপ্ৰসাদৰ পৰা ওলাই যায় আৰু সন্ধিয়া হোৱাৰ লগে লগে পুখুৰীৰ ভিতৰত সোমায়। গোটেই ৰাতিটো হৰিকান্ত ৰাতিপুৱা হোৱালৈ বাট চাই থাকিল আৰু হৰিকান্তক দুজন সৈনিকে পহৰা দি আছিল। ৰাতিপুৱা হোৱাৰ লগে লগে হৰিকান্ত ৰাজপ্ৰসাদলৈ যায় আৰু ৰজাক, মহাৰাজ, আপুনি কোৱাৰ দৰেই মই গোটেই ৰাতিটো ঠাণ্ডাত পুখুৰীৰ পানীত পাৰ কৰিলোঁ। অতি সুন্দৰ। তুমি ইমান ঠাণ্ডাত পুখুৰীত পানীৰ মাজত কিদৰে সময় পাৰ কৰিলা? মোক অলপ বহলাই কোৱা। তুমি ইমান ঠাণ্ডা কেনেকৈ সহ্য কৰিব পাৰিলা? সঁচাকৈ আচৰিত। তুমি অসম্ভৱ কামকো সম্ভৱ কৰি তুলিলা। মইতো ভবাই নাছিলো যে তুমি ইমান কষ্টৰ কাম এটা গোটেই ৰাতিটো কৰি দিব পাৰিবা আৰু ইমান সহ্য কৰিব পাৰিবা। মহাৰাজ, সৈনিক কেইজনে দূৰত জুই ফুৱাই আছিলে আৰু সেই জুই একুৰা চাই চাই মই গোটেই ৰাতিটো পাৰ কৰি দিলোঁ। মই জানিছিলোৱে তুমি বিশ্বাসঘাত কৰিবা, সেইবাবে মই তোমাক একো উপহাৰ নিদিওঁ, কিন্তু গোটেই ৰাতিটো পাৰ কৰিছা সেইবাবে তোমাক একো শাস্তি নিদিওঁ। মহাৰাজৰ কথা শুনি হৰিকান্ত বৰ দুখ মনেৰে ঘৰলৈ উভতি যায়।
বীৰবলে মনতে ভাবিছে যে মানুহজনৰ লগত এইটো এটা অন্যায় কৰা হৈছে। বীৰবলে সেইদিনাখন সোনকালে ঘৰ যাম বুলি মহাৰাজক ক'বলৈ গ'ল। মহাৰাজ, মোৰ আজি অলপ কাম আছে। মই আজি অলপ সোনকালে ঘৰলৈ যাম আৰু মোৰ কামখিনি শেষ হ'লে মই ঘূৰি আহিম। চেষ্টা কৰিম অতি সোনকালে ঘূৰি অহাটো। মোক এতিয়া ঘৰ যাবলৈ অনুমতি দিয়ক। বীৰবল, আজি মানুহজনৰ কাৰণে তুমি হাৰিলা আৰু যোৱা, তুমি সোনকালে ঘৰ যোৱা আৰু তোমাৰ যি কাম আছে কামখিনি শেষ কৰি সোনকালে উভতি আহা। এনেদৰে বহু দেৰি হোৱাৰ পিছত বীৰবল উভতি অহা নাই। সেইবাবে মহাৰাজ চিন্তাত পৰিল। সৈনিক, তুমি এতিয়াই বীৰবলৰ ওচৰত যোৱা আৰু মই অতি সোনকালে ৰাজপ্ৰসাদলৈ মতা বুলি ক'বা। সৈনিকজন বীৰবলৰ ঘৰত গৈ বীৰবলক কয় যে মহামন্ত্ৰী আপোনাক অতি সোনকালে মহাৰাজে ৰাজপ্ৰসাদলৈ মাতিছে। সৈনিক, তুমি এতিয়া যোৱা আৰু মহাৰাজক কোৱা যে মোৰ আজি অলপ সময় লাগিব। মই মোৰ খাদ্যৰ যোগান কৰি আছো। মহাৰাজ, মহামন্ত্ৰী বীৰবলে কয় যে তেওঁ এতিয়া খাদ্যৰ যোগান কৰি আছে আৰু তেওঁ আহোঁতে অলপ পলম হ'ব। সেইবাবে মই আকৌ ঘূৰি আহিলোঁ। মহাৰাজে সৈনিকজনক দুবাৰ পঠিয়ালে আৰু দুয়োবাৰেই সৈনিকজনে একে কথাই আহি উত্তৰ দিলেহি। মহাৰাজে নিজেই ভাবিলে যে ময়েই বীৰবলৰ ওচৰত যাওঁ আৰু কিনো খাদ্যৰ যোগান কৰি আছে ইমানকে আজি মই তাকে পৰীক্ষণ কৰোঁ। তলত জুই লগাই বহু ওপৰত খাদ্যৰ পাত্ৰটো পাতি ৰৈ আছিল। তেনে মুহূৰ্ততে ৰজা উপস্থিত হয় আৰু কয়, বীৰবল, তুমি এইবোৰ কি কৰি আছা? ইমান তলত জুই দিছা আৰু খাদ্যৰ পাত্ৰ ইমান ওপৰত ৰাখিছা। তোমাৰ খাদ্য কেনেকৈ সিজিব? তুমি কি কৰিছা এইবিলাক? সৈনিকে মোক বাৰে বাৰে গৈ খাদ্য প্ৰস্তুত কৰি থকা বুলি কৈছে। তুমি এনেকৈ খাদ্য প্ৰস্তুত কৰি আছা? হয় মহাৰাজ, যদিহে হৰিকান্তই দূৰত জ্বলি থকা জুইকুৰা চাই নিজৰ ঠাণ্ডা পেলাব পাৰিছিল তেন্তে হ'লে মোৰ খিচিৰিও সিজিব লাগিছিল। কিন্তু কিয় জানো মোৰ খিচিৰিটো সিজোতে ইমান সময় লগাইছে। কাহিনীটো সেইটোহে। বীৰবল, তোমাৰ লগত মই নোৱাৰো আৰু তুমি সঁচাকৈ বহুত বুদ্ধিয়ক। অহাকালিলৈ মানুহজনক মাতি দিবা আৰু মই তেওঁক 100টা সোণৰ মুদ্ৰা দিম। তুমি তোমাৰ বুদ্ধিমানীৰ পৰিচয় আকৌ এবাৰ দাঙি ধৰিলা। তুমি সঁচাকৈ বহু বুদ্ধিয়ক। সেইমতে পাছদিনা বীৰবলে হৰিকান্তক ৰাজপ্ৰসাদলৈ মাতি দিয়ে। হৰিকান্ত, তুমি সঁচাকৈ উপহাৰৰ উপযোগী। মই তোমাক 100টা সোণৰ মুদ্ৰা দি পুৰস্কৃত কৰিম। এইবুলি কৈ ৰজাই হৰিকান্তক এটা টোপোলাত 100টা সোণৰ মুদ্ৰা দিয়ে। সোণৰ মুদ্ৰা লৈ হৰিকান্ত নিজৰ ঘৰলৈ। বীৰবল, মই সঁচাকৈ বহুত ডাঙৰ ভুল কৰিছিলো। মানুহজনৰ লগত বহুত ডাঙৰ অন্যায় হৈ গ'ল হয়। তুমি তোমাৰ বুদ্ধিৰে চকু খুলি দিলা। সেইবাবে তোমাক অশেষ ধন্যবাদ আৰু সেইবাবে তুমি মোৰ বৰকৈ প্ৰিয় মন্ত্ৰী। বন্ধুসকল, আজিৰ কাহিনীটো যদি ভাল লাগিলে তেনেহ'লে সাধুকথা চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।